কবিতাৰ শিৰোনাম দেউতা। কবি আছিফ ৰহমান। আবৃত্তি দিগন্ত। তেওঁ এটাই চোলা, তাকো তাপলি মাৰি পিন্ধিছে। পুৱতি নিশাই কোৰখন লৈ যায়। হয়, তেখেত পথাৰতেই নামিছে। অভাৱবোৰ পূৰাবলৈ বহু কষ্ট কৰিছে। বেলিটো এহাত ওপৰত, কিন্তু তেওঁ ভাগৰা নাই। সপোনবোৰ দেখিছে মোৰ বাবেই, কষ্টত হাৰ মনা নাই। তেওঁৰ এটাই চোলা, তাকো টাপলি মাৰি পিন্ধিছে। পুৱতি নিশাই কোৰখন লৈ যায়। হয়, তেখেত পথাৰতেই নামিছে। তেওঁৱেই দেউতা, মোৰ দেউতা। তেওঁৱে দেউতা।